ধনশিৰি ৰেলৱেৰ অধীনত নৱনিৰ্মিত দুমহলীয়া অট্টালিকা উন্মোচনৰ পূৰ্বে ঠায়ে ঠায়ে মেলিছে ফাট নিকৃষ্ট বালি চিমেণ্ট ব্যৱহাৰৰ অভিযোগ নীলিপ সমষ্টিত কংগ্ৰেছৰ গণ যোগদান সভা এএছটিচি বিজেপিৰ 200 সমৰ্থক কংগ্ৰেছৰ আনুষ্ঠানিক যোগদান শতাধিক বাইক ৰেলীৰে দলীয় স্থিতি প্ৰদৰ্শন ভয়ানক ৰোগত আক্ৰান্ত পশ্চিম কাৰ্বি আংলং জিলাৰ এজন যুৱক চিকিৎসাৰ নামত সমুদায় সম্পত্তি বিক্ৰী কৰি সৰ্বহাৰা পিতৃ মাতৃয়ে অৰ্থ সাহায্য বিচাৰিছে সুহৃদয়ৰ নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰগজ্যোতি শৰ্মা এতিয়া গৈছো প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ ধনশিৰি ৰেলৱে অধীনৰ নৱনিৰ্মিত দুমহলীয়া অট্টালিকাৰ উন্মোচনৰ পূৰ্বে মেলিছে ফাট নিৰ্মাণ সম্পূৰ্ণ হৈ উঠাৰ পিছতো অব্যৱহৃত অৱস্থাত সম্পত্তি পেলাই থৈছে ৰেলৱে বিভাগে যি তীব্ৰ গতিৰে মহলটো থিয় কৰাইছিল সেই অনুপাতে এনেদৰে অৱহেলিত অৱস্থাত ৰেলৱে বিভাগে পেলাই থোৱা কাৰ্যত স্তম্ভিত হৈছে ধনশিৰি একাংশ ৰাইজ বাহিৰৰ পৰা দেখাত ধুনীয়া যেন লগা অট্টালিকাটো মুঠেই মজবুত নোহোৱা আশংকা কৰিছে ৰাইজে সেয়েহে বিল্ডিং তথা ভৱনটোৰ সম্পূৰ্ণ হৈ উঠাটো গুৰুত্ব দিয়া নাই বিভাগে জানিব পৰা মতে ভৱনটো নিৰ্মাণৰ সময়ত অতি নিকৃষ্ট বালিশিল আদি ব্যৱহাৰ কৰা হৈছিল স্থানীয়ভাৱে সংগ্ৰহ কৰা অবৈধ বালি মহলদাৰৰ পৰা বালি ক্ৰয় কৰি ভৱনটো নিৰ্মাণৰ কামত ব্যৱহাৰ কৰা হৈছিল এই ক্ষেত্ৰত অভিযোগ মতে একাংশ স্থানীয় কিছুমান ৰাজনৈতিকভাৱে প্ৰতিপত্তিশীল মধ্যভোগী সুবিধাবাদী লোকৰ হস্তক্ষেপত এনে হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় একাংশ সচেতন ৰাইজে কিন্তু চৰকাৰৰ সম্পত্তি এনে অপব্যৱহাৰে আগন্তুক দিনবোৰত ভয়ানক ক্ষতিৰ আশংকা কৰিছে ৰাইজে ধনশিৰিৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ নীলিপ পৰিষদ সমষ্টিত কংগ্ৰেছৰ গণযোগদান অঞ্চলটোৰ 200 জন এএছটিচি বিজেপি সমৰ্থক কংগ্ৰেছত যোগদান ৰংপং ঘাটৰ পৰা চকী খোলালৈ 120টা বাইক ৰেলী প্ৰদৰ্শন কৰি জনসাধাৰণৰ আগত দলীয় স্থিতি প্ৰদৰ্শন কৰে গণ যোগদান সভাত জ্যেষ্ঠ কংগ্ৰেছৰ নেতা তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী খৰচি ইংতি উপস্থিতিত অঞ্চলটোৰ প্ৰায় 400 কংগ্ৰেছ সমৰ্থক যোগদান কৰে বিশাল গণ যোগদান সভাত আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীক জয়যুক্ত কৰাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলাপ আলোচনা কৰে পৰিৱৰ্তনৰ নামত জনসাধাৰণক কেৱল প্ৰতাৰণা কৰা চৰকাৰৰ ওপৰত ভৰসা শেষ হোৱা বিজেপি আৰু জনসাধাৰণৰ ভৰসাক বাস্তৱায়িত কৰিবলৈ অসমৰ্থ আঞ্চলিক দল এএছটিচিৰ প্ৰতি চৰম হতাশা 200 বিজেপি এএছটিচি সমৰ্থক আজি আনুষ্ঠানিক যোগদানে কংগ্ৰেছ দলক কিছু আশাৰ সঞ্চাৰ কৰা দেখা গৈছে উল্লেখযোগ্য যে এই সভাত প্ৰাক্তন মন্ত্ৰী খৰচি ইংতিৰ উপৰিও কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি ৰতন ইংতি উপসভা নেত্ৰী ৰীনা বেবী প্ৰমুখ ভালে সংখ্যক বিশিষ্ট দলীয় কৰ্মকৰ্তা উপস্থিত থাকে বুকাজনৰ পৰা বিষ্ণু লেখাৰ ৰিপৰ্ট কাট নিউজ ভয়ানক ৰোগত আক্ৰান্ত পশ্চিম কাৰ্বি আংলং জিলাৰ উমৰুৰ এজন যুৱক অচিন তথা ভয়ানক ৰোগত আক্ৰান্ত যুৱক সন্তানক চিকিৎসাৰ নামত চিকিৎসালয় ঘূৰিছে পিতৃ মাতৃ শেহতীয়াকৈ গুৱাহাটী গেট হস্পিটেলত চিকিৎসাধীন নিকোলাছ হাতত টকা পইচাৰ অভাৱত পৰিয়ালটোৱে এতিয়া স্বাস্থ্য পৰিষদৰ চিএম আৰু সদাশয় ব্যক্তিসকলৰ পৰা অৰ্থৰ সহায় বিচাৰিছে ভৰি এখনত ভয়ানক গভীৰ ঘাঁ অসম্ভৱ যন্ত্ৰণা ঘৰৰ মাটি বাৰী বিক্ৰী কৰি সুদূৰ শ্বিলঙৰ হস্পিটেলত চিকিৎসা প্ৰদান কৰাত অৱস্থা আৰোগ্য লাভ কৰিছিল যদিও 2 বছৰৰ পিছত পুনৰ উক্ত ৰোগত আক্ৰান্ত হয় পূৰ্বৰ চিকিৎসাৰ নামত ঘৰৰ শেষ সা সম্পত্তি বিক্ৰী কৰি ইতিমধ্যে দেউলীয়া হোৱা পৰিয়ালটোৱে আৰু পুনৰ চিকিৎসাৰ বাবে টকা নাই সা সম্পত্তি বিক্ৰী কৰি টকা সংগ্ৰহ কৰিবলৈ নাই তথাপি পিতৃ ৰবীন বে আৰু মাতৃ চাঙেত সেনাপ্ৰিয়া সন্তানক নি গুৱাহাটী গেট হস্পিটেলত চিকিৎসাৰ বাবে ভৰ্তি কৰিছে হাতত ইতিমধ্যে অৰ্থ শূন্য হৈ পৰিছে এনে অৱস্থাত সুহৃদয় বিত্তবানৰ পৰা অৰ্থৰ সহায় বিচাৰিছে
পৰিষদৰ CM তুলিৰাম ৰংহাঙক কাটৰ প্ৰাৰ্থনা কৰিছে সহায়ৰ কোনো হৃদয় সহায় কৰিব বিচাৰিলে SBI একাউণ্ট নং 74350100672221 আৰু মোবাইল ফোন যোগে যোগাযোগ কৰিবলৈ হলে 947637364002 আৰু 9531010395 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ কৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে টকমকাৰ পৰা ৰুস্তম তকবীৰ ৰিপৰ্ট গাত নিউজ সময় হৈছে বাণিজ্যিক বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Want to increase the productivity of your crops or thinking to buy machinery tools and agricultural equipment? Here's the one-stop destination for your needs. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited is here to fulfill all your needs. Here you will get 3 wheels auto rickshaw, auto truck, tractor, power tiller, tempo, etc. Facilities and tools available are water tank, 2-wheel farm hand tractor with reaper, H-wheel, land leveler, cultivator, rotavator, hydraulic trailer, etc. For loan facility and further details, please contact at 7002045078 or 9854923592. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited, Rongkhelan, Difu, Karbi Anglong. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ প্ৰতিবিষত পুনৰ বাতৰি মজিয়াত নিচলৰ ওপৰত চৰকাৰৰ শক্তি প্ৰদৰ্শন আজিৰ কথা নহয় সীমান্ত অঞ্চলত কিমান সমস্যা আছে সীমাক লৈ ভূমি বিবাদক লৈ কিন্তু তেনে সমস্যা সমাধান কাৰ্যত পৰিষদ চৰকাৰৰ কিমান আগ্ৰহৰ হোৱা দেখা নেযায় কিন্তু গাঁৱৰ নিচলাৰ ৰাজ্যৰ ভূমি অধিকাৰক খৰ্ব কৰি SP কলনী বহুৱাৰ বাবদ ৰাজ্যৰ প্ৰতিবাদক পৰুৱা কৰা দেখা পোৱা নাযায় আজি কুপতি সাহিত্য পৰিষদ চৰকাৰ মন কৰিলেই চন এনেদৰে পৰিলক্ষিত হৈছে হামৰেন 5 নম্বৰ ৱাৰ্ডৰ অন্তৰ্গত চেক হাফাং আৰু মুপিৰ চুংটিছো গাঁৱত SP কলনী বহুৱাক লৈ স্বাভাৱিকতে য'ত পূৰ্বৰে পৰা স্থায়ীভাৱে বসবাস কৰি আহিছে দুখনকৈ গাঁৱৰ ৰাইজ তেনেস্থলত আগতীয়া জাননী দি ৰাইজক পুনৰ গাঁও সংস্থাপনৰ বাবে এলেকা নিৰ্দিষ্ট কৰিব লাগিছিল কিন্তু তেনে পৰিলক্ষিত নহল ৰাইজৰ প্ৰতিবাদকো গুৰুত্ব দিয়া দেখা নগল এনে পৰিপ্ৰেক্ষিতত গুৰিৰ কথা জানিবলৈ আজি উক্ত অঞ্চলত উপস্থিত হয় কাৰ নেতৃত্ববৰ্গ দুখন গাঁৱৰ ৰাইজ তথা গাঁওবুঢ়াসকলৰ আলোচনাৰ মৰ্মে অৱগত হোৱাৰ মতে এই সন্দৰ্ভত চৰকাৰে আগতীয়া কোনো জাননী গাঁৱৰ ৰাইজলৈ প্ৰেৰণ নকৰাৰ কথা নিশ্চিত হয় সংবাদ মেল জৰিয়তে কাৰ সভাপতি ধৰম সিং তেৰণ আৰু সম্পাদক ৰূপেন হানছে সমগ্ৰ বিষয়টোৰ সদৰি কৰাৰ লগতে চৰকাৰৰ এনে কাৰ্য মুঠে গ্ৰহণযোগ্য নহয় বুলি মন্তব্য প্ৰকাশ কৰে হেল্ল' জেলাবাং সু আলং ৰি লং পাত হাকু পেন্টা larongni harara tumsi bang chutuki chong hoi laboson claim bom si bang bom tenon puta labang solong rilong patan selang litum ane om ta chobom sitame pini konsila hin pen mate karbiang long autonomous konsila hin pen labang solong li chiri pharo hini sose along ri la dagarat chutuki bom along li pini police reserve mate police koloni ke kapal kang hoji aphan alang litum SP koloni kang hoji aphan
alang litum kachisi kache dangbom pot pini raratum kaning lagra pe rongsor kaning laga phak ni litum nang khomri lo nasila ke aron damde pini rongsar basara tum bang longli phelang haku penda bang kicharai komadim penako lason yongsi alang litum ahok pet pen yongsi jasemet pet pen yongsi alang tum lamang suwa hawar cerai pidet pulurang te labang suwa rong arong asar pen cenglok amekar anta hakisung akeboy du kokji lasini litum karbi rong asara hin pen thuke labang mentuni pen kroi dunun e lapen kroi kre pen penap dik penang bong nilitum air office long sitame lapen ke CMEM long sitame nilitum dam si lupi dampo lage sikring pen chingwai nang jilang la si chingwai pinang ko pen ke lang litum labang solong like claim people long le la sini litum pini ladak nang ko ping humpat pen ke alam ke la hello hamrena pra pundo ko report kat news আগন্তুক বিধানসভা নিৰ্বাচনক লৈ অতি তৎপৰ হোৱা পৰিলক্ষিত হৈছে পূব কাৰ্বি আংলং জিলা কংগ্ৰেছৰ কৰ্মকৰ্তা বৃহস্পতিবাৰে দেওপানী সমষ্টিৰ শান্তিপুৰত অৱস্থিত মণ্ডল কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয় কংগ্ৰেছ কৰ্মকৰ্তাৰ কংগ্ৰেছৰ নেতা সূৰ্য ৰংফাৰ পৌৰোহিত্যৰ শান্তিপুৰস্থিত দলীয় কাৰ্যালয়ত অনুষ্ঠিত হয় দলীয় কৰ্মকৰ্তাৰ এখন গুৰুত্বপূৰ্ণ সভা रोहित तातिर उद्देश्य व्याख्यारे आरम्भ हुआ सभाखনত भाले संख्यक दलीय कर्मीर उपस्थितित एक प्रकार साहसीय बीजेपीर कार्य प्रणालीर रूपायन परिवर्तনৰ नामत देशৰ 130 কোটি জনতাক দিয়া মিছা প্ৰতিশ্ৰুতি বিজেপিৰ শাসন কালছোৱাত অত্যাৱশ্যকীয় সামগ্ৰী আকাশলংঘী মূল্য বৃদ্ধিৰ সন্দৰ্ভত ক্ষুধাৰ সমালোচনা কৰে উল্লেখ্য উক্ত সভাত অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী খৰসিং ইংতি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰতন ইংতি কাৰ্বি আংলং জিলা কংগ্ৰেছৰ উপ সভাপতি চন্দন পাটিকাৰ সত্ৰতেৰণ জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰীনা বেবী প্ৰমুখ্য দলীয় বিষয়া তথা কৰ্মকৰ্তা সকল উপস্থিত থাকে বুকাজনৰ পৰা বিষ্ণু লেখাৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ।